Kardom pini isi birta kangjang mate birta kimi arjuik tha Asamala project amen pen hojai dongkam mukam lapen lin cikawur put pen hambrena rong supi an kacileng atowar pi krong ni kacilam pon jiaphan PWD asai phua tumpen jerok tok amai kang ni pon Asam melar এটা আসাম মেলাৰ অধীনত আমৰেন টুমপ্ৰেং নীলবাগান আৰু হাওৰাঘাট তিনিলৈকে এটা ৰাস্তা হ'ব এই ৰাস্তাটো তাৰ ফৰ্মেশ্যন ৱাইড 12 মিটাৰ আৰু টো লাইনটো ওখ চাপৰ মাটিৰ ওপৰত নিৰ্ভৰ কৰিব সেইমতে টো লাইনটো যাব আৰু ইয়াৰ হাৰ্ড কাষ্টটো হেৰি 7 মিটাৰ আৰু দুইফালে 1 মিটাৰ তাৰমানে পকা আছে গতিকে আমি প্ৰায় 9 মিটাৰ বুলি আমি ধৰি ল'ব পাৰোঁ এই ৰাস্তাটো আমাৰ বাবে খুব দুৰ্ভাগ্যৰ কথা এই দুখন জিলাৰ কাৰণে কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলঙৰ কাৰণে এই ৰাস্তাটো যদি হয় তেতিয়াহ'লে আমি এটা ডাঙৰ ৰাস্তা পাম আৰু এই ৰাস্তা হোৱাৰ বাবে আমাৰ মানুহবিলাকৰ ব্যৱসায় বাণিজ্য শিক্ষা আৰু বিভিন্ন ঠাইলৈ অহা যোৱা কৰিবৰ কাৰণে সুবিধা হ'ব আৰু বিশেষ মানে ক'ব গ'লে এইটো এটা ইকনমিক লাইফলাইন ইয়াৰ দ্বাৰা সকলো মানুহ উপকৃত হ'ব বিভিন্ন ব্যৱসায় বাণিজ্য চলিব আৰু তদুপৰি এই ৰাস্তাটো হোৱাৰ বাবেই আমাৰ দুখন জিলাৰ মাজত যোগাযোগটো খুব ভাল হ'ব এতিয়া 225 কোটি টকা আহিছে বুলি মই হেৰিৰ পৰা গম পাইছোঁ আমাৰ যিটো ইঞ্জিনিয়াৰে সেই টকাৰে আমাৰ বিভিন্ন কাম আমি হেৰি কৰিব লাগিব বহুত হেৰি ৰিহেবিলিটেশ্যন আছে কম্পেনচেশ্যন দিব লাগিব বিভিন্ন আমি মাটি অধিগ্ৰহণ কৰিব লাগিব কাৰণ বৰ্তমান ৰাস্তাটো 7.5 মিটাৰহে আছে আৰু এই ৰাস্তাটো এতিয়া 7.5 মিটাৰ ফৰ্মেশ্যন ৱাইডৰ সলনি 12 মিটাৰ ফৰ্মেশ্যন ৱাইড হ'ব গতিকে আমাক মাটিৰ ভালেখিনি দৰকাৰ ইয়াতো আমাৰ বহুতখিনি টকা প্ৰয়োজন হ'ব আৰু তদুপৰি বহুত ৰাইজৰ বাৰী আছে গছ গছনি আছে ধান খেতি আছে এইবিলাকৰ দিব লাগিব মাটিৰ বাবদ ক্ষতিপূৰণ দিব লাগিব আৰু মাটিৰ বাবদটো ক্ষতিপূৰণ দিবই লাগিব আৰু সেইবিলাক অৰ্থাৎ আসাম গভৰ্ণমেণ্ট সাজু আছে আৰু এই ক্ষতিপূৰণ দি হ'লেও আমাৰ এই হেৰি দুখন জিলাৰ যোগাযোগত বা দুখন জিলাৰ ৰাইজৰ মানে অসম গভৰ্ণমেণ্ট অসম চৰকাৰে যিটো মৰম কৰিব গৈছে তাৰ বাবে আমি প্ৰায় ধন্যবাদ Dongkamuka Pen Dikonto Terang Report Carbideli News